হেল্ল' এভৰিৱান কম্পিটিটিভ জিকে চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই অসমৰ বিখ্যাত মন্দিৰসমূহৰ টপ 15 MCQ কুৱেশ্যন আলোচনা কৰিম। এনেকুৱা এটা কম্পিটিটিভ এক্সাম নাই অসমৰ য'ত মন্দিৰসমূহৰ বিষয়ে কুৱেশ্যন নাহে। তো এই 15টা কুৱেশ্যনত মই সকলোবিলাক বস্তু কভাৰ কৰিবলৈ যত্ন কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো তোমালোকক সকলোকে ভাল লাগিব। আহক আমি কুৱেশ্যন লৈ যাওঁ। প্ৰথম কুৱেশ্যনটো হ'ল আমাৰ যে কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল? এইটো এনচাৰ হ'ব আমাৰ কি নৰনাৰায়ণ। ঠিক আছে, নৰনাৰায়ণ ৰজাই কি কৰিছিল? কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল। দ্বিতীয় কুৱেশ্যনটো হ'ল আমাৰ কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত? কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত? এইখন নীলাচল পাহাৰত অৱস্থিত। তৃতীয় কুৱেশ্যনটো হ'ল যে বশিষ্ঠ মন্দিৰ কোনখন পাহাৰত অৱস্থিত? বশিষ্ঠ মন্দিৰ সন্ধ্যাচল পাহাৰত অৱস্থিত। তাৰপিছত আমাৰ চতুৰ্থ কুৱেশ্যনটো হ'ল বশিষ্ঠ মন্দিৰ কোন আহোম ৰজাই নিৰ্মাণ কৰিছিল? বশিষ্ঠ মন্দিৰ আমাৰ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল। তাৰপিছত হ'ল আমাৰ কুৱেশ্যন নম্বৰ 5 যে উমানন্দ মন্দিৰ কোনখন পাহাৰত অৱস্থিত? তো উমানন্দ মন্দিৰ আমাৰ কি ভস্মাচল পাহাৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ যে ময়ূৰ দ্বীপ তলৰ কোনটো মন্দিৰৰ লগত জড়িত? তো উমানন্দ মন্দিৰ আমাৰ ব্ৰহ্মপুত্ৰত ময়ূৰদ্বীপ নামৰ এটা দ্বীপত অৱস্থিত। ঠিক আছে। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 7 যে কোন আহোম ৰজাই উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল? তো এইটো কোন? এইটো হ'ল আমাৰ গদাধৰ সিংহই। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 8 যে গুৱাহাটীৰ উজান বজাৰৰ ওচৰত থকা উগ্ৰতাৰা মন্দিৰ কোন আহোম ৰজাই নিৰ্মাণ কৰিছিল? এইটো হ'ব আমাৰ কি শিৱসিংহ। তাৰপিছত হ'ল আমাৰ কুৱেশ্যন নম্বৰ 9 যে তলত দিয়া কোনটো মন্দিৰৰ গৰ্ভগৃহত কোনো প্ৰতিমূৰ্তি নাই? এইটো হ'ব আমাৰ এনচাৰ উগ্ৰতাৰা মন্দিৰ। তাৰপিছত হ'ল আমাৰ কুৱেশ্যন নম্বৰ 10 যে গুৱাহাটী মহানগৰীৰ পাণবজাৰৰ দক্ষিণ পাৰত ইটাখুলি পাহাৰত থকা মন্দিৰটো হ'ল এইটো কি? এইটো হ'ল আমাৰ শুক্ৰেশ্বৰ মন্দিৰ। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 11 যে মহাভৈৰৱ মন্দিৰ ক'ত অৱস্থিত? মহাভৈৰৱ মন্দিৰ ক'ত অৱস্থিত? তেজপুৰত অৱস্থিত। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল যে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ শিৱলিংগ থকা মন্দিৰটোৰ নাম হ'ল এইটো কি আমাৰ? এইটো হ'ল আমাৰ মহামৃত্যুঞ্জয় মন্দিৰ। আৰু এই মন্দিৰটো ক'ত অৱস্থিত? এই মন্দিৰটো আমাৰ নগাঁও জিলাত অৱস্থিত, অসমৰ নগাঁও জিলাত। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? তো এইটো আমাৰ কোনে নিৰ্মাণ কৰিছিল? এইটো আমাৰ বাণ ৰজাই নিৰ্মাণ কৰিছিল। কথিত আছে যে এই মহাভৈৰৱ মন্দিৰত বাণ ৰজাৰ কন্যা উষাই শিৱলিংগৰ প্ৰাৰ্থনা কৰিছিল। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 14 যে উৰিষ্যাৰ জগন্নাথ মন্দিৰক আৰ্হি হিচাপে লৈ অসমৰ কোন জিলাত জগন্নাথ মন্দিৰ স্থাপন কৰা হয়? এইটো আমাৰ ডিব্ৰুগড় জিলাত। ঠিক আছে। তাৰপিছত আমাৰ কুৱেশ্যনটো হ'ল হাজোৰ মণি পৰ্বতৰ টিলাৰ ওপৰত অৱস্থিত মন্দিৰটোৰ নাম কি? এইটো হ'ল আমাৰ কি হয়গ্ৰীৱ মাধৱ মন্দিৰ। আশা কৰোঁ ভিডিঅ'টো তোমালোকক ভাল লাগিব। যদি তোমালোকক ভিডিঅ'টো ভাল লাগে তেন্তে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো তোমাৰ লগৰক শ্বেয়াৰ কৰিবা। থেংক ইউ সকলোকে।